AIUDFৰ সভাপতি নিৰ্বাচিত হ'ল সাংসদ বদৰুদ্দিন আজমল। কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পদত ৰাধেশ্যাম বিশ্বাস। পঞ্চমবাৰলৈ AIUDF দলৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল সাংসদ মাওলানা বদৰুদ্দিন আজমল। আজি গুৱাহাটীৰ হাতীগাঁৱৰ মনীষা বিবাহ ভৱনত অনুষ্ঠিত হয় দলটোৰ সাধাৰণ পৰিষদৰ সভা। উক্ত সভাত উপস্থিত থাকে দলৰ সকলো জিলা সমিতিৰ বিষয়ববীয়াসকল। তাতে সৰ্বসন্মতিক্ৰমত পঞ্চমবাৰৰ বাবে AIUDF দলৰ সভাপতি হিচাপে নিৰ্বাচিত হয় সাংসদ মাওলানা বদৰুদ্দিন আজমল। নতুনকৈ গঠিত হোৱা দলৰ পূৰ্ণাংগ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয় কৰিমগঞ্জৰ প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাসক। উল্লেখ্য, আগতে কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত আছিল ডাক্তৰ আদিত্য লাংথাছা। আজিৰ দলীয় সাধাৰণ পৰিষদৰ সভাত উপস্থিত থাকে দলৰ জনীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক হাফিজুৰ ৰফিকুল ইছলাম। সভাত ইছলামকো উচ্চ সংবৰ্ধনা দিয়ে। দলীয় সাধাৰণ পৰিষদৰ সভাত উপস্থিত কৰ্মকৰ্তাসকলে বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা আব্দুল আলিম চৌধুৰীৰ ৰিপৰ্ট, অসম প্ৰকাশ।